फ्रेंड्स पुनर्बार स्वागतम जनाइছো আমাৰ নতুন ভিডিঅ'লৈ আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে আজি ভিডিঅ'টো অলপ স্পেশাল হয় আৰু এটা মই ঠাইত যাব লাগিব ডেলিভাৰী বয় ফোন কৰিছে বস্তু এটা আহি আছে আৰু সেই বস্তুটো আজি অহা কথা নাছিলে হেতু বস্তু মোৰ নহয় এটো মাৰ হয় সাৰপ্ৰাইজ হয় আৰু বহুত দিনৰ পৰা ভাবি আছিলো কিবা এটা দিম ফাইনালি হ'ল আৰু মানে বহুত দিনীয়া সপোন হয় নিজৰ ইনকামেৰে নিজে কিবা এটা কৰি মাক কিবা এটা দিম তো হেতু মানে আজি ফাইনালি আজি পুৰা হ'ল মোৰ বহুত দিনৰ সপোন মানে কিবা এটা দিম মানে কি সৰুৰা কিবা কিবি দিয়াৰ বেলেগ কথা কিন্তু অলপ ডাঙৰ আৰু মোৰ কাৰণে হেতু ডাঙৰ আৰু আপোনালোকে কিবা ভাবে নাজানো অকমান হলো দামী আৰু হেতু আহিছে ফোন কৰিছে এতিয়া মা অলপো নাজানে সাৰপ্ৰাইজ হয় একদমে সাৰপ্ৰাইজ মা একোৱে নাজানে তো ভাবিছো মাক দিও আৰু মা কেনেকুৱা কৰে যদি পাৰো দেখুৱাম আৰু চাই থাকিব ভিডিঅ'টো আজি অলপ স্পেশাল হয় আৰু মাৰ কাৰণে সাৰপ্ৰাইজ হয় বহুত বেছি ফূৰ্তি লাগিছে আৰু নিজৰ মাক দেউতাকক কিবা দিব পাৰিলেতো ভালে লাগে ন সবৰে হেতু সবৰে আশা হয় ভালকে ৰাখা ভালকে হেৰি কৰা তো মোৰ বেছি ডাঙৰ মানে কি এটো ডাঙৰ গিফট নহয় হলেও মোৰ কাৰণে বহুত ডাঙৰ গিফট হয় মানে কি মই মাক দিব পাৰিছো হেতুৱে জব সব নকৰো জানে আপোনালোকে কিবা এটা সৰুকে কিবা এটা কৰি থাকো তো তাৰ পৰা মই যাতে মাক দিব পাৰিছো হেতুৱে মোৰ কাৰণে ডাঙৰ আৰু চাইৰাব ভিডিঅ'টো কি গিফট হয় আপোনালোকে দেখি এতিয়া পে কৰি আছো আৰু ডেলিভাৰী বয় আহি পাই গ'ল মই ঘৰত আহিলো ইয়াৰে এড্ৰেছতে দিছিলো মানে আমাৰ ৰুমৰ এড্ৰেছত একো বস্তুৱে নিদো কাৰণ মই তাত নাথাকুৱে কেতিয়াবা থাকো কেতিয়াবা নাথাকো যদি নাথাকাত আহি যায় এতিয়া ৰোজাৰ মাহটো আছো বাৰু কিন্তু সেই কাৰণে মই এটো এড্ৰেছে সেভ আছে এটো এড্ৰেছতে দি থাকো সব বস্তু ফাইনালি মা খুলি আছে আৰু চাও মা কেনেকুৱা কৰে মা পুৰা ইমোশনাল হৈ গৈছিলে মাৰ দুখ লাগি গৈছে মা কৈছে মোৰ সৰু ছোৱালীজনীয়ে বোলে মোক গিফট দিব পৰা হ'ল এনেকা কৈছে মা মানে ভবাই নাছিলে যে মই মোবাইল দিম একদম নভবা মই একদম কোৱাই নাই অৰ্ডাৰ দিয়াতে মোৰ ক'বলৈ বহুত মন গৈছিলে কিন্তু মই নকলো ভাবিছো আৰু মা গম পাই যাব গম পালে যে আনিবই নিদিলে হয় সেইকাৰণে মই কোৱাই নাই তো হেয়াই আৰু মা হেপি হলে ময়ো হেপি হেয়াই মই খোলা নাই মাকে খুলিব দিছো এনে মই পাৰ্সেলবিলাক মাক মোবাইলটো ধৰিব দিও কিন্তু মা খুলে মই খুলো আৰু আজি পুৰা মাকে খুলিব দিছো যেনেকে নহক মায়ে খুলিব আৰু ৰিএকচনটো মাৰে হয় মাৰে মোবাইল হয় সেইকাৰণে মাকে দিছো আৰু মাৰ পছন্দ হৈ গৈছে আৰু মা মানে নিজৰ ল'ৰা ছোৱালী দিয়া বস্তুবিলাক মা দেউতাই এনেও পছন্দ কৰে তো যদি বেয়াও লাগে মনে মনে ভাল লগা বুলিয়ে ক'ব এইটোতো আৰু বেয়া লগাৰ কথাই নাই মোবাইলটো বহুত ধুনীয়াই হয় আৰু হেয়াই আছিলে মোৰ গিফট মাৰ কাৰণে এইটো হয় মোবাইলটো ৰেডমিৰ হয় 9i আৰু মা কয় তোক কিমান মোবাইল লাগে খুলি থাকোঁতে গমেই নাপায় আৰু এতিয়া গম পালে বাৰু কেনেকুৱা লাগিছে আপোনালোকে জনাব আৰু মোৰ হ'লে ভাল লাগিছে দেই মোবাইলটো এইটো মোবাইল মা ইউজ কৰি আছিলে স্যামসাঙৰ আৰু এইটো মোবাইল মোৰে আছিলে মই কলেজত থাকোঁতে মা মোক দিছিলে তো এইটো কেইবছৰমান হ'ল এটা পুৰণা হ'ল বেয়াও হ'ল সেইকাৰণে ভাবিলোঁ এটা নতুন লৈ দিওঁ এতিয়া মানুহজনে সেটিংছ সব ঠিক কৰি দি আছে আৰু মাৰ মোবাইলটো আৰু হেপি গাইজ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ ভালে আছে আৰু আজি আমি ইফতাৰ দিম মানুহক সেইকাৰণে এতিয়াৰ পৰা বনাইছোঁ আৰু এতিয়া মই 1:30 মানৰ পৰাই বনাব গৈছোঁ লাহে লাহে বনাই আছোঁ আৰু কি বনাওঁ আপোনালোকক দেখাম ৰেচিপি দিব নোৱাৰিম অকলে দুটাই ইমান এক্সপাৰ্ট নহয় আমি দুটা নতুন ৰান্ধনি সেইকাৰণে আৰু এতিয়া বনাই আছোঁ পিছত লগ পাই আছোঁ কি বনাই দেখাম এতিয়া আমি বনাই আছোঁ পোলাও আৰু এয়া মানুহজনে ভাজি আছে পিঁয়াজ তাৰপিছত খুৰমা পোলাও বনাম মাংসটো আগতে বনাই থৈ দিছোঁ মানে চিটি মাৰি থৈ দিছোঁ আৰু এইফালে বুট ভাজি আছোঁ কুকাৰত ডাইৰেক্ট তেনেকৈ যে বনাওঁ পিঁয়াজ চিয়াজ দি কেনে এতিয়া পানীটো মানে নোহোৱা হ'ব লাগিব ভাজিবলৈ তো এতিয়া তেনেকুৱাকৈ পানীটো গুচাই আছোঁ আৰু এইফালে হালুৱা বনাব হালুৱা ভাজি আছে মানুহজনে কৰি আছে আৰু এইফালে মই পকৰি ৰেডি কৰিছোঁ পকৰি বনাম
আৰু এয়া হালোৱাত দিবলৈ কিচমিচ বাদাম এইবিলাক আৰু এয়া ৰেডি কৰি আছোঁ মানুহক দিবলৈ আৰু বেছি দেখাব পৰা নাই এয়া ৰেডি কৰিলোঁ এতিয়া দিব লাগে আৰু এয়াই আৰু ভিডিঅ' কৰিব নোৱাৰিলোঁ মই ইফতাৰৰ টাইমত মানে জল্দি হৈ যায় সেইকাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ যদি কেনেকুৱা পালে আপোনালোকে জনাব যদি ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব এয়াই আছিলে ভিডিঅ' থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে